গাইজ আজিকালি আমাৰ এটা ধাৰণা আছে যে বেছি মানে ভাল, যিকোনো বস্তু বেছি মানে ভাল। আমাক সমাজখনে শিকাইছে এইটো। কেনেকৈ শিকাইছে জানানে? যেনে ষ্টুডেণ্ট এটাই এক্সামত মাৰ্কছ বেছিকৈ পাইছে, তাৰ মানে তাৰ মগজুটো চোকা, তাৰ ভৱিষ্যত ভাল। কমকৈ পাইছে মানে তাৰ ভৱিষ্যতটো বেয়া। আৰু এই ধাৰণাটো টেকন'লজিলৈও আহিছে লাহে লাহে। কেনেকৈ আহিছে জানানে? বেছি মেগাপিক্সেল মানে কেমেৰা কোৱালিটি ভাল। আমি মোবাইলৰ দোকানলৈ গ'লোঁ, 10,000 টকাত আমি মোবাইল চাব বিচাৰিলোঁ, দোকানে ঢেৰ মোবাইল দেখাই দিলে। যিটোৰ মেগাপিক্সেল বেছি সেইটোক আমি থাপ মাৰি ল'ম, কাৰণ আমি ভাবোঁ যে বেছি মেগাপিক্সেল মানে কোৱালিটি ভাল। কিন্তু তেনেকুৱা কথা চব ক্ষেত্ৰতে নহয়। এই বন্ধু এজনে নতুন মোবাইল এটা কিনি আনিছে, আমি একদম এক্সপাৰ্টৰ নিচিনাকৈ কৈছোঁ, ভাই কিমান মেগাপিক্সেলৰ? সি ক'লে 20 মেগাপিক্সেলৰ কেমেৰা। কিমান লৈছে? 10,000 টকা। ধেত তোক ঠগালে। 10,000 টকাত 48 মেগাপিক্সেলৰ ফোন পায়, তোক 20ৰ দিঘাতে ঠগালে তোক। আমি একদম এক্সপাৰ্টৰ নিচিনাকৈ কওঁ, কিন্তু চব ক্ষেত্ৰত তেনেকুৱা নহয়। কিয় নহয় এই কথাটোকে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। বা মেগাপিক্সেল কি আৰু মেগাপিক্সেল বেছি হোৱা মানে ফটোৰ কোৱালিটি ভাল হয় নেকি, কেমেৰা কোৱালিটি ভাল হয় নেকি, এই কথাটোকে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। যদি কিবা এটা নতুন কথা জানিবলৈ, শিকিবলৈ, বুজিবলৈ আপোনাৰ মন আছে, তেনে ভিডিঅ'টো শেষলৈকে চাই থাকক। চাওক, মেগাপিক্সেল মানে কি জানানে? 1 মেগাপিক্সেল মানে হ'ল 10 লাখ সৰু সৰু পিক্সেল, অৰ্থাৎ 1 মিলিয়ন পিক্সেল। 1 মেগাপিক্সেল মানে 1 মিলিয়ন পিক্সেল, অৰ্থাৎ সৰু সৰু 10 লাখ পিক্সেল। এই সৰু সৰু পিক্সেলবিলাক কি জানেনে? আপুনি এটা বাকচ বুলি ধৰি লওক, যিবিলাক বাকচে কিছুমান ইনফৰমেশ্যন সি কালেক্ট কৰি ৰাখে। যেতিয়া আমি ফটো ক্লিক কৰোঁ বা ভিডিঅ' এটা ক্লিক কৰোঁ, সি কিছুমান ইনফৰমেশ্যন কালেক্ট কৰি ৰাখে। আৰু এই সৰু সৰু পিক্সেলবিলাক এখন চেঞ্চৰত লাগি থাকে। বুজি পাইছে? সৰু সৰু পিক্সেলবিলাক এখন চেঞ্চৰত লাগি থাকে। গতিকে এখন চেঞ্চৰত যিমান বেছি পিক্সেল লাগি থাকিব, সিমান আমি তাক মেগাপিক্সেলৰ কেমেৰা বুলি ক'ম। যদি 1 মিলিয়ন পিক্সেল লাগি থাকে সৰু সৰু, আমি 1 মেগাপিক্সেল বুলি ক'ম। যদি 20 মিলিয়ন লাগি থাকে, আমি 20 মেগাপিক্সেল বুলি ক'ম। এতিয়া বুজি পাইছেনে? আৰু এটা কথা কৈ থওঁ, এই সৰু সৰু পিক্সেলবিলাক যিমান ডাঙৰ হ'ব, সিমানে কেমেৰাৰ কোৱালিটি ভাল হ'ব। অৰ্থাৎ পিক্সেলবিলাক ডাঙৰ হ'লে সি বেছিকৈ ইনফৰমেশ্যন কালেক্ট কৰি ল'ব পাৰে। গতিকে কেমেৰা কোৱালিটি ভাল হ'ব, ফটোৰ কোৱালিটি ভাল হ'ব, কাৰণ সি বেছিকৈ ডাটা ষ্ট'ৰ কৰি ৰাখিব পাৰে। সৰু সৰু ডিটেইলবিলাকো সি কেটচ কৰি ল'ব পাৰে। এতিয়া চাওক, ধৰা হ'ল আপুনি আলহী ঘৰত গৈছে, কিবা এটা বস্তু মাতটো অলপ ভাঙি আছে দেই। আলহী ঘৰত গৈছে, তাৰপিছত আলহী ঘৰত দোকানত আপুনি মিঠাই কিনি লৈ যাব। আলহী ঘৰৰ দোকানত গ'ল, আপুনি দেখা পালে একে সমান বাকচ দুটা আছে মিঠাইৰ, এটাত আছে 10টা মিঠাই, এটাত আছে 20টা মিঠাই। আপোনাৰ দাম কিন্তু একে। আপোনাৰ মগজুত এটা একদম চালাকি বুদ্ধি আহিল, আপুনি ভাবিলে কি 20টা মিঠাই লৈ যাওক, কাৰণ আলহী ঘৰলৈ যাম, দেখাত ভাল দেখিব। এই বস্তুটো ব্যৱহাৰ কৰি কোম্পানী আমাক ঠগাই আছে। কেনেকৈ ঠগাই আছে জানানে? এখন চেঞ্চৰত যদি আমি 1 মেগাপিক্সেলৰ ঠাইত 2 মেগাপিক্সেল দিব লগা হয়, তেতিয়াহ'লে চেঞ্চৰৰ চাইজটো সৰু হৈ যায়। বুজি পাইছে? ধৰা হ'ল এখন চেঞ্চৰত আমি 1 মেগাপিক্সেল সৰু সৰু পিক্সেল লগাই দিছোঁ, অৰ্থাৎ 1 মিলিয়ন পিক্সেল লগাই দিছোঁ। যদি সেই চেঞ্চৰখনতে আমি 2 মিলিয়ন পিক্সেল লগাব লগা হয়, পিক্সেলবিলাক সৰু হৈ যাব। একদম চিম্পুলকৈ বুজাই দিছোঁ। এটা বাকচত ধৰা হ'ল 10টা আম ধৰে, যদি আমি 20টা আম ভৰাব লগা হয়, তেতিয়াহ'লে আমি সৰু সৰু আম ভৰাব লাগিব। এতিয়া বুজি পাইছে? আগতে কৈছোঁ, পিক্সেল যিমান সৰু হ'ব, সিমানেই কেমেৰাৰ কোৱালিটি ডাউনগ্ৰেড হৈ যাব, কাৰণ সি বেছিকৈ তথ্য মানে ইনফৰমেশ্যন ল'ব নোৱাৰে। কোম্পানীয়ে কি কৰে? সেই পিক্সেলবিলাক সৰু সৰু কৰি নাম্বাৰটো বেছি কৰি দিয়ে। আমি ভাবোঁ নাম্বাৰ বেছি মানেই ভাল, গতিকে 20 মেগাপিক্সেলৰ ঠাইত কোম্পানীয়ে 108 মেগাপিক্সেল কৰি দিয়ে। আৰু আমি দোকানলৈ কিনি আনো, বিন্দাছ দোকানৰ পৰা কিনি আনো। তাৰপিছত আমি গম পাওঁ কোৱালিটি ভাল নহয়। এতিয়াও আইফোন, পিক্সেল এইবিলাকে ইমান লাখ টকাৰ মোবাইলতো মাত্ৰ 20 মেগাপিক্সেল দিয়ে। কিয় দিয়ে জানেনে? কাৰণ সিহঁতৰ চেঞ্চৰৰ চাইজখন ডাঙৰ আৰু পিক্সেলবিলাক ডাঙৰ। পিক্সেল ডাঙৰ হোৱাৰ কাৰণে কি হয়? বেছি ইনফৰমেশ্যন সি কেটচ কৰি ল'ব পাৰে, গতিকে ফটোখন ভাল আহে। আৰু আনহাতে আমি কিনি অনা 10-15 হাজাৰ টকাৰ মোবাইলটোত 108 মেগাপিক্সেল থাকে, তথাপিতো ফটো ভাল নহয়। কিহৰ কাৰণে? কাৰণ তাত পিক্সেলবিলাক সৰু সৰু। বুজি পালে কি ক'লোঁ? পিক্সেল যিমান ডাঙৰ হ'ব, সিমান ফটো ভাল হ'ব। পিক্সেল যিমান সৰু হ'ব, সিমানে ফটো বেয়া হ'ব। কোম্পানীবিলাকে চেঞ্চৰৰ চাইজটো একে ৰাখে, কিন্তু সিহঁতে এই পিক্সেলবিলাক বেছি কৰি দিয়ে। আমি ভাবোঁ বেছি পিক্সেল দিছে, বেছি মেগাপিক্সেল, তাৰমানে ফটো ভাল হ'ব। নহয় সেইটো কথা। ইয়াৰ বাহিৰেও কিছুমান কথা আছে যিবিলাকে কি কৰে, মানে ফটোখন ভাল হ'ব নে বেয়া হ'ব সেইবিলাক নিৰ্ধাৰণ কৰে। যেনে এপাৰচাৰ কিবা আছে, কি ধৰণৰ লেন্স ইউজ হৈছে, সেইটোও কথা আছে। সেইবিলাক কেতিয়াবা ভৱিষ্যতে কথা পাতিম। আজি এই মেগাপিক্সেলৰ কথা পাতিলোঁ। যদি কিবা এটা নতুন কথা জানিবলৈ, শিকিবলৈ বা বুজিবলৈ পাৰিলে, তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ লগতে কমেণ্ট কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মাতটো ভাঙি আছে, আজি দিনত অকণমান কষ্ট হৈছে, এনেকৈ ভিডিঅ'টো বনাইছোঁ আৰু।